Hi friends, welcome back to my YouTube channel আৰু আপোনালোকে চাই আছে মিষ্টাৰ কপাল ব্লগ। সো ফ্ৰেন্ডছ, আজি মই আমাৰ গাঁৱত ভলিবল খেল চলি আছে আৰু সেই খেলত অংশগ্ৰহণ কৰা পাৰ্টিসকলৰ মাজত মানে মই সকলো আপোনালোকে দেখাই ৰাখিম কোন কোন পাৰ্টি খেলত অংশগ্ৰহণ কৰিছে, প্ৰথম পুৰস্কাৰ কিমান অথবা সেকেন্ড পুৰস্কাৰ কিমান, প্ৰথম পুৰস্কাৰ কোনে পালে, সেকেন্ড পুৰস্কাৰ কোনে পালে, সকলোবোৰ দেখাই ৰাখিম। আৰু সো ফ্ৰেন্ডছ, চাই থাকক আগলৈ ভিডিঅ'টো কি হয় কি নহয় সকলো দেখা হ'ব, গম পাব। আমি যাই আছোঁ আমাৰ ভলিবল খেলা ফিল্ডত আৰু সেই ফিল্ডটোত লৈ যাম গোটেইখনকে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আগলৈকে চাই থাকক। সো ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোঁ আমাৰ খেলপথাৰখনত আৰু চাইডতে আছে LP স্কুলখন। আৰু এতিয়া আমাৰ খেল চলি আছে। খেলৰ প্ৰথম পুৰস্কাৰ মই কৈছিলোঁ, প্ৰথম পুৰস্কাৰ হৈছে আপোনালোকৰ 10,000 আৰু ছেকেণ্ড পুৰস্কাৰ হৈছে 7,000 আৰু এয়া খেল চলি আছে। চ' ফ্ৰেণ্ডছ, এই খেলৰ প্ৰথম পুৰস্কাৰ পাইছে সৰবুগড় আৰু দ্বিতীয় পুৰস্কাৰ পাইছে আমাৰ বিজনীৰ হাতীমাৰা। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ভাবিছে যে খেলটো ৰাতি চলি আছে কিন্তু দিনত অহা ভিডিঅ'টো দিছে। হয়, মই দিনৰ আৰু ৰাতিৰ দুয়োটা মিক্স কৰি মানে ভিডিঅ'টো বনাইছোঁ আৰু মেইন ফাইনেল খেলটো মই দিব পৰা নাই, মানে মই থকা সময়খিনিত মই ভিডিঅ' কৰিছোঁ, নেক্সট সময়খিনিত মই কৰিব পৰা নাই। আজিৰ ভিডিঅ'টো এইখিনি আছিল। চ' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে মোৰ চেনেলত যদি প্ৰথম আছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।